বৰখাস্ত কৰিছে মানে কনষ্টেবল কেইটাক কৰিলে কি হ'ব এইটোতো ডাঙৰ ডাঙৰ মানুহকেইটাই জড়িত আছে ন তো ডাঙৰ ডাঙৰ মানুহকেইটাৰ নাম অহাই নাই লিষ্টত SP লীনা দলে ৰূপজ্যোতি কলিতা আৰু লখিমপুৰৰ SP এইবিলাকৰ নাম অহাই নাই এইবিলাকতো CBI এইবিলাকৰ নাম দিছিলে তো আজি এতিয়ালৈকে বৰ্তমান গম পোৱা নাই 7 জনৰ নামহে গম পাইছোঁ তো ধৰিলে সবকে ধৰিব লাগে সৰু ডাঙৰ বুলি কথা নাই মিনিষ্টাৰে মানুহ নেকি আমি মানুহ নহয় মিনিষ্টাৰক কোনে মিনিষ্টাৰ বনাইছে পাব্লিকেতো মিনিষ্টাৰ বনাইছে তো SP কোনে SP বনাইছে পাব্লিকে তেও আমাৰ নিচিনাই মানুহ হয় SP তো আৰু ভগৱান নহয় হয় নহয় SP ভগৱান নহয় তাক কিয় কনচিডাৰ কৰিব লাগে কিয় তাক তাৰ লিষ্টত কিয় নাহে তাৰ নাম কিয় অহা নাই ৰূপজ্যোতি কলিতাৰ নাম কিয় অহা নাই লীনা দলেৰ নাম কিয় অহা নাই আপোনাৰ লখিমপুৰৰ মঙলমাৰাৰ SP নাম কিয় অহা নাই কিবা কিবি নাম আছে মই নাজানো ইমানটো আৰু মই গৈ পোৱা নাই লগ পোৱা নাই তেওঁলোকক কিন্তু CBI তো এইবিলাক তদন্ত কৰি কিনে নামবিলাক সব আনিছে আমাৰ আছে এতিয়াও মানে মোৰ যিবিলাক চাৰ্জশ্বিট দাখিল কৰিছিলে কাগজ পত্ৰ এইবিলাকত লেখা লিখি আছে নামবিলাক কাৰ মই ক'ব নোৱাৰোঁ গম নাপাওঁ ইমানো গম নাপাওঁ মই কিন্তু তেওঁলোকে যে উঠা বহা কৰে খোৱা লোৱা কৰে এইটো মই জানো ভালদৰে জানো মানে আবাজ্যোতি ৰাভাই তাৰ মাইকীটো যদি ঘৰৰ পৰা আহে কোৱাটাৰলৈ যে তেতিয়া কয় জন্মনি এই বৌ আহিছে হা তো এনেকুৱা মাতা বোলা আছে তাইও কেতিয়াবা মই গ'লে মা আহিছে দাদা ঘৰৰ পৰা এনেকৈ কয় তো সেনেকৈ মানে মই এদিন কোৱাটাৰলৈ গ'লোঁ তাৰ মাইকী আহিছিলে মাইকীৰ লগত দেখা হ'ব কাৰণে তো মই ফোনত প্ৰায় গম পাওঁ ক'ত কি কৰি আছে বাবা এই আবাদৰ লগত কিবা খাই আছোঁ কেতিয়াবা কয় এই আবাদৰ লগত ক'ৰবাত ওলাই আহিছোঁ তো সেইদিনাও মই তেনেকৈ পাইছোঁ তাইক হয় মই তাইক যেতিয়া মই এইবিলাক হৈয়ে গৈছে আগত ন মইতো চব কৈয়ে দিছোঁ আগত যিখিনি হ'ব লগা সেইখিনি কৈয়ে দিছোঁ আৰু সেইখিনি মই নমৰালৈকে কেতিয়াও নাপাহৰোঁ যিখিনি ঘটনা হৈ গৈছে মই থাকাত সেই কামখিনি মই কেতিয়াও নাপাহৰোঁ মোক হয়তো কোনোবাই বেবুল বুলি ক'বও পাৰে সেইটো মই কেতিয়াও ভুলি নাযাওঁ সেইটো মোৰ পূৰা মনত আছে মই যেতিয়া মই ভাত পানী বনাই ৰেডি কৰি থৈ মই ছোৱালীটোক ওচৰত কোৱাটাৰত মানুহ আছিলে তাৰ বাচ্ছাৰ লগত মই অলপ খেলি আছিলোঁ বোৱাৰীটোৰ লগত টাইম পাছ কৰি আছিলোঁ তেতিয়া মানে সিহঁতে ভাত বনালে ভাত হৈ গ'ল মই ভাবিছোঁ ময়ো ভাত বনাওঁগৈ দেই তহঁতৰ ভাত আঞ্জা হ'লে মই বনাওঁগৈ মোৰো ছোৱালী আহি পাব দিনটো ভাত পানী খোৱা নাই আৰু গধূলি আহিছিলে গধূলিও একো খোৱা নহ'ল মন চন বেয়া কৰি গৈছে তেতিয়া মানে ময়ো 10টা বজাত ভাত বনাব গ'লোঁ ভাত বনালোঁ ফটাফট ভাত বনাই পাপৰ চাপৰ সেকি দালি চালি বনাই ৰেডি কৰি মই তাইক 10টা 10:30 এনেকুৱা মানত 10টা মানত মই ইমান চাব নাজানো নহয় পঢ়া লিখাও নাই মই টাইম চাব নাজানো মোবাইলত কেইটা বাজিছে মই তেতিয়া মানে সময় এটা চাই কিনে 10টা মান বজাত তাইক ফোন কৰিলোঁ ফোন কৰোঁতে তাই আবাজ্যোতি ৰাভাৰ লগতে আছোঁ বুলি কৈছে অলপ পিছত ফোন মাৰিছোঁ মনটো ভাল লগা নাই স্পিচাই আছে মনটো তাৰপিছত আকৌ একবাৰ মাৰোঁ মই ভাবিছোঁ কিবা কাম কৰি আছে নেকি মানে অফিচত বহি কিছুমান কাম কৰে মনোজ ৰাজবংশীৰ লগত কিবা লিখা লিখি কাম চাম মানে হেৰি কৰি লয় ডিছকাছ কৰি সিহঁতে কথাবিলাক আলোচনা কৰি কিনে লিখা লিখি কৰে তো মই এনেকৈ ভাবিছোঁ আৰু তাৰপিছত আকৌ ফোন মাৰিছোঁ অলপ পিছতে ফোন মাৰিছোঁ এই আবাজ্যোতি ৰাভাৰ লগত পোৱাৰ পিছত আৰু অলপ পিছত ফোন মাৰিছোঁ মনটো মানা নাই কাৰণে তেতিয়া মানে চুইচ অফ পাইছোঁ তো এতিয়া মই আবাজ্যোতি ৰাভাক নধৰি কাক ধৰিম আবাজ্যোতি ৰাভাৰ লগতে আছিলে এতিয়া মই কাৰোবাৰ মুখত শুনিছোঁ যেতিয়া এক্সিডেণ্ট হৈ যায় কাৰোবাৰ মুখত CBI বিলাকৰ মুখত শুনিছোঁ যে SP বাংলাৰ পৰা মনোজ ৰাজবংশী আৰু জোনমণি ৰাভা একেলগে আহিছিলে আৰু মনোজ ৰাজবংশীয়ে ৰুমত গুচি গ'ল আৰু মোৰ ছোৱালীয়ে ৰুমত গাড়ী লৈ আহা বুলি কৈছে গাড়ী লৈ আহি নোসোমালে ৰুমত ওলাই গুচি যোৱা বুলি কৈছে আৰু মই সেইটো ভাবিছোঁ কি জোনমণি ৰাভাই জখলাবন্ধাত এতিয়া CBI কৈছে জখলাবন্ধাত এক্সিডেণ্ট হোৱা ৰিজাল্ট দিছে মোক মই মানা নাই কিয় মানিম জোনমণিৰ কি কাম আছিলে জখলাবন্ধাত যাবৰ কাৰণে কিয় যাব আৰু কি কাম আছে তাৰ এইটো মই নিজে ভাবি আছোঁ আৰু CBIকো মই এইটোৱে কৈছোঁ যে কিয় যাব কি কাম আছে কাক লগ ধৰিব যাব আৰু কি কাম আছে কাৰ লগত কিয় যাব ইমান দূৰ জখলাবন্ধাটো অলপ নহয় নগাঁৱৰ পৰা অলপ নহয় 1 ঘণ্টা লাগিব 1 ঘণ্টা ৰাস্তাটো কিয় যাব তাই কি কাম আছে তাকো চিভিলত কোনো মানুহ এটা লগ নোহোৱাকৈ আৰু তাইতো গৈছিলে আবাজ্যোতি ৰাভাৰ লগত আবাজ্যোতি ৰাভা ক'ত গ'ল প্ৰমাণ কলিতাক মই দৰখাস্ত দি আহিছিলোঁ যেতিয়া এক্সিডেণ্টটো হয় মই 3 দিন পিছত দৰখাস্ত দিব গৈছোঁ নহয় তাতে জখলাবন্ধা থানাত তেতিয়া মই যিবিলাক মানুহৰ নাম দিছিলোঁ সেই মানুহবিলাকৰ নামবিলাক কাটি দিছে তেতিয়াতো নিউজত ওলাই গৈছে কাৰ নাম মই ভাল কৰি নাজানো ক'ব কাৰণে তো কাটি দিয়াও নাজানো মই নিউজ অহাও গম নাপাওঁ আৰু মই এইবিলাক নাচাওঁ মই মোবাইলো চাব নাজানো ক'ত কি কৰিলে কি হয় তো তেতিয়া মানে মানুহে কৈছে ইয়াতে কিবা কিবি নাম কাটা খাই গৈছেচোন যিবিলাক জানে সেইবিলাক মানুহে কৈছে তেতিয়া মই ক'লোঁ মইতো চবৰে নাম দিছিলোঁ লীনা দলেৰ নাম দিছিলোঁ লীনা দলেৰ নামটো কেনেকৈ নাইকিয়া হৈ থাকিলে তেতিয়া মই এনেকৈ কৈছোঁ কোৱাৰ পিছত যেতিয়া মোক CBI এইবিলাক চব তদন্ত কৰি কিনে ৰিজাল্টটো দিয়ে চাৰ্জশ্বিট যেতিয়া দাখিল কৰে কোৰ্টত তেতিয়া মানে
মোক কৈছে এনেকৈ এক্সিডেণ্ট হৈছে মা বুলি। মইতো CBI তেতিয়া সেইটো কৈছোঁৱে, আগত কৈয়ে দিলোঁ কিহৰ কাৰণে। মানে মই গম নাপাওঁ ন, গোটেই ইমান 5জনমান মানুহ আহিছে। SP আহিছে, কিৰিট কুংবাং আহিছে, লীনা দলে আহিছে, আৰু এটা SI আহিছে, আৰু 2টা কনষ্টেবল আছে। মই আছোঁ, কিন্তু মই ৰুমত তেওঁলোকে তালাচী কৰি আছে। মই কনষ্টেবল 2টা, SI-টো, কিৰিট কুংবাং কল্যাণ নাযাক, তাৰ ল'ৰা ছোৱালী জীৱনত মুখ দেখা নাপাওক, মই এইটোৱে ভাবিছোঁ। সিহঁতে চব তালাচ কৰি পেলাই ল'ব লংথ কৰি একদম বৰ বস্তু ক'ত কি কৰি ওলাই গ'ল। ওলাই যোৱাৰ পিছত কি হ'ল, 5জন গৈছিলে। মই লীনা দলে সুধিছোঁ, মেম জোনমণি ক'ত, কি হৈছে জোনমণি, নকয় কিয়? তেতিয়া লীনা দলে কৈছে, জোনমণি কিবা কোনোবাই যে কাৰোবাৰ ওপৰত কিবা দৰখাস্ত দিয়ে, এনেকুৱা দিয়া বুলি কৈছে। এনেকুৱা দিয়া বুলি কৈছে। নাই, গম পোৱা নাই। সেইটো মই আজি কৈ আছোঁ তোমালোকৰ সহকাৰী লৈ কিনে, যে জোনমণিৰ এক্সিডেণ্ট হৈ মৰিছে, আৰু SP-য়ে মোৰ ঘৰত তদন্ত কৰিব আহিছে, ক'ত কি আছে কি নাই, বাকচ চাকচ এই ভাঙি চিঙি গডৰেজ চডৰেজ তালাচী কৰিব আহিছে। জোনমণিক লাগেনে ঘৰৰ বস্তু লাগে? তেওঁলোকৰতো জোনমণিহে ছাত্ৰ, মাষ্টৰ। লীনা দলে, জোনমণি হ'ল ছাত্ৰ। যি কৰিব দিয়ে এইটো জোনমণিক কৰিব, SP-য়ে যি কৰিব দিয়ে, হয় নে নহয়? তো জোনমণি আজি কিবা এটা হৈছে, জোনমণিকে বিচাৰ কৰিব লাগে। জোনমণি ক'ত গ'ল, কি হ'ল, আৰু কেনেকৈ হ'ল, এইবিলাক তদন্ত কৰিব লাগে, না বোলে ঘৰ তালাচ কৰিব আহিব লাগে। সেইটো কৈ আছোঁ ৰাইজে এইটো উপলব্ধি কৰক, বিচাৰ কৰক, আৰু অসমৰ ৰাইজে এইবিলাক। মই এতিয়া তদন্ত কৰি কিনে দোষীক শাস্তি দিয়া বিচাৰি আছোঁ। এনেকৈ এলাহ শাস্তি দিলে নহ'ব। সিহঁতক জেলত ভৰাই কিনে জামিনত খালাচ হয়, সিহঁতক মই নিবিচাৰোঁ। সিহঁতকো মোৰ ছোৱালীক যেনেকৈ মাৰিছে, সিহঁতকো ফাঁচি দিয়াটো বিচাৰোঁ মই, আৰু অসমৰ ৰাইজে এইটোকে বিচাৰি আছে। আৰু সেইটো হ'লে মই শান্তি পাম অলপ। মোৰ ছোৱালীক যেনেকৈ মাৰিছে, সিহঁতেও তেনেকৈ শাস্তি পাওক। ইহঁতৰ নাম ওলোৱা নাই এতিয়ালৈকে বৰ্তমান। 7জনৰহে নাম ওলাইছে, বাকী কেইজনৰ ওলোৱা নাই। 3জনমানৰ নাম ওলোৱা নাই, কিয় ওলোৱা নাই নাজানো। এইবিলাক মানে ডাঙৰ মাছকেইটা জাল ফালি ওলাই যাব, সৰু মাছকেইটা জালত পৰি মৰি যাব। এইটো হৈ আছে নেকি ক'ব নোৱাৰোঁ।